নমস্কাৰ সন্ধিয়াৰ খবৰৰ সৈতে মই আকিদা এই মুহূৰ্তত ওলাই আহিছে তিনটাকৈ বিগ ব্ৰেকিং নিউজ আজি হৈছে 5 জুন আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকিটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এই ধৰণৰ খবৰ নিতো চাই থাকিবলৈ ইনফো উইথ আকিদা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅটো লাইক কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলো এতিয়া ভিডিঅ'কেইটা আৰম্ভ কৰো ৰাজ্যত খিৰিকী বন্ধ হৈ পৰাৰ দিশত চৰকাৰী বিতৰণ ব্যৱস্থাৰ বিনামূলীয়া চাউল দৰিদ্ৰ জনতাৰ বাবে আবণ্টিত সুলভ মূল্যৰ চাউলৰ পৰা বঞ্চিত হ'ব লাগিব ৰাজ্যৰ জনতা সমবায় সমিতিসমূহৰ আৰ্থিক মন্দাৱস্থাৰ বাবে বন্ধ হৈ পৰাৰ দিশে গতি কৰিছে এই সুলভ মূল্যৰ চাউল বিতৰণ ব্যৱস্থা চৰকাৰে বিনামূলীয়া চাউল বিতৰণৰ কথা ঘোষণা কৰি আহিছে যদিও চৰকাৰী ভুল নীতিৰ বাবে বন্ধ হৈ পৰাৰ দিশত ৰাজ্যৰ 90% সমবায় সমিতি ৰাজ্যৰ 707খনৰো অধিক সমবায় সমিতি যোগে যোগান বিভাগে বিনামূলীয়া চাউল প্ৰদান কৰি আহিছিল দৰিদ্ৰ জনতাক কিন্তু সমবায় সমিতিসমূহক এটা বছৰ ধৰি চৰকাৰে প্ৰদান কৰা নাই পৰিবহণ ভাড়া আৰু ইয়াৰ কমিছন যাৰ ফলত নিজা খৰচেৰে চলি অহা সমবায় সমিতি সমূহত দেখা দিছে মন্দাৱস্থাই যাৰ বাবে এতিয়া চৰকাৰ আৰু যোগান বিভাগৰ অদূৰদৰ্শিতাৰ বাবে বিনামূলীয়া চাউল লাভৰ পৰা বঞ্চিত হ'ব লাগিব ৰাজ্যৰ দৰিদ্ৰ জনতা অসমত অসাৰ হ'ব নেকি প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ অন্য যোজনা প্ৰশ্ন উঠিছে এতিয়া ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা আইন 2013 চনৰ এতিয়া কোন দিশে সমবায় সমিতিসমূহক শীঘ্ৰে প্ৰাপ্য আদায় দিবলৈ দাবী তুলিছে কৰ্মচাৰীসকলে অন্যথা ৰাজ্যত বন্ধ হৈ পৰিব ৰাজ্যৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সমবায় সমিতিসমূহ গাই গৰুৱে জন্ম দিলে 2 মুখ 2খন কাণ আৰু 4 চকুৰ পোৱালি তীব্ৰ কৌতূহল এতিয়া বিচিত্ৰ জগত বিচিত্ৰ সময়ত যেন এক বিচিত্ৰ কাহিনী এবাৰ এজনী গাই গৰুৱে জন্ম দিলে এক ব্যক্তিক্ৰম গৰু পোৱালি 2খন মুখ 2খন কাণ আৰু 4টা চকু থকা গৰু পোৱালি সেয়েহে ইয়াক অলৌকিক বুলি ভাবি ল'লে স্থানীয় লোকে বয়োজ্যেষ্ঠসকলৰ মতে তেওঁলোকৰ জীৱনকালত এনে দৃশ্য প্ৰত্যক্ষ কৰা এয়াই প্ৰথম গতিকে ই বিস্ময়কৰ বিশ্ব কল্যাণৰ বাবেহে ভগৱানে এই ৰূপ লৈ পৃথিৱীত ধৰা দিছে বুলি ক'লে বহু লোকে বহুতে এয়া কৰোণা কালত স্বয়ং ভগৱানৰে আবিৰ্ভাৱ বুলি ভাবি ল'লে কোনোৱে যদি ক'লে সেয়া কৃষ্ণ কোনোৱে ক'লে বিষ্ণু কোনোৱে ক'লে আকৌ সেয়া লক্ষ্মীৰহে আগমন মুঠতে নানাজনৰ নানা মত সেয়েহে সকলোৱে ভগৱান বুলি বিবেচনা কৰি গৰুক ৰাখিলে সুন্দৰ স্থানত আৰু কৰিলে পূজা অৰ্চনা এই ঘটনা হৈছে বিহাৰৰ কাটিহাৰৰ জানিব পৰা মতে এই ব্যক্তিক্ৰম গৰু পোৱালিটো জন্ম হয় ফচিয়া কুচৱাহা গাঁৱৰ সুনীল সিঙৰ ঘৰত এই খবৰ অঞ্চলটোত বিয়পি পৰাৰ লগে লগে গৰু পোৱালিটো এবাৰ চাবলৈ অজস্ৰজনে ভিৰ কৰেহি সুনীল সিঙৰ ঘৰত উল্লেখ্য যে সুনীল সিঙৰ ঘৰত এতিয়া নিত গৰু পোৱালিটো কৰা হৈছে পূজা অঞ্চলটোৰ বহুতো লোকে আহি পূজা কৰিছেহি গৰু পোৱালিটোক ই যেন অঞ্চলটোত এতিয়া হৈ পৰিছে এক কৌতূহলৰ বিষয় কাইলৈৰ পৰা দিনৰ 12 বজালৈকে খোলা থাকিব দোকান পোহাৰ আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত কি সিদ্ধান্ত ল'লে ৰাজ্য চৰকাৰে জানো আহক দোকান পোহাৰ চৰকাৰী বেচৰকাৰী কাৰ্যালয় যান বাহনৰ চলাচলকে ধৰি কেতবোৰ নতুন নিয়ম ৰাজ্যত কাৰ্যকৰী হ'ব ৰাজ্যৰ কোভিড পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত পূৰ্বে জাৰি কৰা কেতবোৰ নীতি নিৰ্দেশনাৰ কিছু সালসলনি কৰা হৈছে দোকান পোহাৰ চৰকাৰী বেচৰকাৰী কাৰ্যালয় যান বাহনৰ চলাচলকে ধৰি কেতবোৰ নতুন নিয়ম ৰাজ্যত কাৰ্যকৰী হ'ব ৰাজ্যৰ মুখ্য সচিব স্বাক্ষৰিত নতুনকৈ প্ৰকাশ কৰা এছঅপি অনুসৰি চহৰ আৰু গ্ৰামাঞ্চলসমূহত দিনৰ 1 বজাৰ পৰা পুৱা 5 বজালৈ বলবৎ হ'ব সান্ধ্য আইন অহা 6 জুনৰ পৰা 16 জুনলৈ কাৰ্যকৰী হ'বলগীয়া এই নতুন এছঅপি অনুসৰি ৰাজ্যত দোকান পোহাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ 12 বজালৈকে খুলিব পাৰিব সেইদৰে ৰেষ্টুৰেণ্ট আৰু ধাবাসমূহত দিনৰ 12 বজালৈকে গ্ৰাহকে বহি খোৱাৰ অনুমতি লাভ কৰিব 12 বজাৰ পৰা 1 বজালৈ হোম ডেলিভাৰী অথবা টেক আৱে অৰ্ডাৰ গ্ৰহণ কৰিব পাৰিব দিনৰ 1 বজাৰ পিছত ৰেষ্টুৰেণ্টসমূহ হোম ডেলিভাৰী কৰিব পাৰিব আনহাতে হোটেল আৰু ৰিজৰ্টসমূহ ভিতৰত থকা ৰেষ্টুৰেণ্টসমূহে দিনৰ 12 বজাৰ পিছত গ্ৰাহকসকলক ৰুম সেৱাৰ জৰিয়তে খাদ্য যোগান ধৰিব পাৰিব অৱশ্যে কল্ড ষ্টোৰেজ আৰু ওৱেৰহাউছসমূহত দিনৰ 1 বজাৰ পাছতো চলি থাকিব অহা 15 জুনলৈ বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়সমূহ চৰকাৰী অথবা অৰ্ধ চৰকাৰী কাৰ্যালয়সমূহত উপ সচিব অথবা তাতোতকৈ অধিক মৰ্যাদাৰ বিষয়াসকল উপস্থিত থাকিব পাৰিব আনহাতে পূৰ্বৰ দৰে বন্ধ থাকিব আন্তঃজিলা পৰিবহণ উল্লেখ্য যে ৰাজ্যত কোভিডৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল
চহৰ অঞ্চল আৰু ইয়াৰ সংলগ্ন 5 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে দিনৰ 11 বজালৈ দোকান পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰাৰ লগতে দিনৰ 12 বজাৰ পৰা সান্ধ্য আইন বলবৎ কৰা হৈছে। ইপিনে গ্ৰামাঞ্চলসমূহত দিনৰ 1 বজালৈ দোকান খোলাৰ অনুমতি প্ৰদান কৰাৰ লগতে দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন বলবৎ কৰা হৈছিল। কিন্তু শুকুৰবাৰে জাৰি কৰা নতুন এছঅপি অনুসৰি গ্ৰামাঞ্চল আৰু চহৰ অঞ্চলসমূহত এতিয়াৰ পৰা সান্ধ্য আইন বলবৎ আৰু দোকান পোহাৰ খোলাৰ ক্ষেত্ৰত নাথাকিব পৃথক সময়। অহা 6 জুনৰ পৰা কাৰ্যকৰী হ'বলগীয়া নতুন এছঅপি অনুসৰি চহৰ আৰু গ্ৰামাঞ্চলসমূহত দিনৰ 1 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন বলবৎ হ'ব।